নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে নিশ্চয় ভাল। আজি তোমালোকৰ ওচৰত কি ভিডিঅ' লৈছো তোমালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছা। আজি আছে টু ষ্টেপ ভেৰিফিকেশ্যন। যেতিয়া চেনেলটো তোমালোকৰ অলপমান পুৰণা হৈ যাব তেতিয়া টু ষ্টেপ ভেৰিফিকেশ্যন সুধিব। তাৰমানে এক্সট্ৰা ভেৰিফিকেশ্যন এটা দিব লাগে চেনেলটোত চিকিউৰিটিৰ কাৰণে। সেইকাৰণে তোমালোকে কেনেকৈ দিব, কেনেকৈ কি কৰিব, কেনেকৈ এপ্লাই কৰিব গোটেইখিনি ক'বলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই দিব ভিডিঅ'টো। অলপমানো স্কিপ নকৰিবা আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল বাটন দবাই অল অপশ্যনটো চিলেক্ট কৰি ল'বা। বেছি সময় নষ্ট নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক তোমালোকৰ ভিডিঅ'টো স্ক্ৰীনত এনজয় কৰা। প্ৰথমতে তোমালোকৰ স্ক্ৰীনত আহি কি কৰিবা, তোমালোকৰ মোবাইলত থকা ক্ৰোম এপটো অপেন কৰি ল'বা। অপেন কৰি ইয়াত চাৰ্চ কৰিবা যে www.youtube.com বুলি চাৰ্চ কৰিবা। মই চাৰ্চ কৰিলোঁ, চাৰ্চ কৰাৰ পিছত তোমালোকৰ চাৰ্চ কৰি দিবা। কৰাৰ পিছত দেখিবলৈ পাবা তোমালোকৰ এনেকুৱা ধৰণে এখন ইণ্টাৰফেচ খুলিব। তাৰপিছত তুমি ডেস্কটপ চাইট কৰি ল'বা। ডেস্কটপ চাইট কৰাৰ পিছত এনেকুৱা আহিব। একদম কৰ্নাৰত দেখিবলৈ পাইছে তোমালোকৰ নিজৰ যিটো প্ৰফাইল একাউণ্টটো যদি তোমালোকৰ লগইন কৰা নাই ক্ৰোমত লগইন কৰি ল'বা। লগইন কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণে আহিব। মোৰ দেখিবলৈ পাই আছে মোৰ আহি গৈছে। একদম কৰ্নাৰত যিটো মোৰ আইকনটো আছে আইকনটো মই অলপ জুম কৰি দিছোঁ। জুম কৰি তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা যে এনেকুৱা ধৰণে তোমালোকৰ এখন ইণ্টাৰফেচ খোলাৰ পিছত তোমালোকে ইউটিউব ষ্টুডিঅ' বুলি ঠাইখিনি ক্লিক কৰি দিবা। ইউটিউব ষ্টুডিঅ' বুলি আছে 3 নম্বৰ তাত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত দেখিবলৈ পাবা যে তোমালোকৰ এনেকুৱা ধৰণে ইণ্টাৰফেচ এখন খুলিব। ইণ্টাৰফেচখন খোলাৰ পিছত তোমালোকে দেখিবলৈ পাবা তোমালোকে একেবাৰে ওপৰত দেখিবলৈ পাই আছে যে এটা মেছেজ এটা আহিছে দেখিবলৈ পাই আছে। মেছেজটো তোমালোকক মই অলপমান জুম কৰি পঢ়াই শুনাই দিছোঁ, তোমালোকে চাই থাকা। Risks of attack because our don't have two-step verification. Turn it on now for extra security. তাৰমানে কৈছে যে মই এই চেনেলটো এক্সট্ৰা চিকিউৰিটি দিব লাগে বুলি কৈছে। দুটা ষ্টেপ আছে ভেৰিফিকেশ্যন কৰিব লাগে। সেই দুটা ভেৰিফিকেশ্যনৰ কাৰণে কেনেকৈ তোমালোকে এপ্লাই কৰিব, কেনেকৈ কি কৰিব গোটেইখিনি তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে বুজাম। তোমালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। অলপমান স্কিপ নকৰিবা। স্কিপ কৰিলে তোমালোকে বুজি নাপাবা। হয়তো তোমালোকৰ চেনেলটো হৈ যাব পাৰে হেক। সেইকাৰণে তোমালোকে এই চিকিউৰিটি কেনেকৈ কৰিবা, কেনেকৈ কি কৰিবা গোটেইখিনি তোমালোকক ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। আৰু মোৰ চেনেল যদি কোনোবা নতুন চেনেল ছাবস্ক্ৰাইব কৰিবা, বেল বাটন দবাই অল অপশ্যন চিলেক্ট কৰি ল'বা। মই মেছেজটো কেনে দেখিবলৈ গেট ষ্টাৰ্টত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত দেখিবলৈ পাবা এনেকুৱা ধৰণে এখন ইণ্টাৰফেচ খুলিব। যিটো তোমাৰ ধৰ আইকনটো তোমাৰ বেলেগ মোৰটো দেখিবলৈ পাইছে, মোৰ বেলেগ হৈছে আৰু মোৰ নিজৰ যিটো চেনেল সেইটো মই দিয়া নাছিলোঁ, সেইটো মই এতিয়া চিলেক্ট কৰি ল'ম। মোৰ যিটো ইউটিউব চেনেল আছে সেইটো মই চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছত দেখিবলৈ পাইছে তোমালোকে টু ষ্টেপ ভেৰিফিকেশ্যন ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে একেবাৰে তলত গেট ষ্টাৰ্ট বুলি আকৌ এবাৰ আহিছে। গেট ষ্টাৰ্টটো ক্লিক কৰিবা। তাৰপিছত অ'কে কৰি দিবা। অ'কে কৰাৰ পিছত দেখিবলৈ পাবা যে আকৌ এখন বেলেগ ধৰণে ইণ্টাৰফেচ এখন খুলিব। সেই ইণ্টাৰফেচখন দেখিবলৈ পাবা তোমালোকে এনেকুৱা ধৰণে। তাৰপিছত কণ্টিনিউ কৰি দিবা। দেখিবলৈ পাইছে কণ্টিনিউ কৰি দিবা। কণ্টিনিউ কৰি দিয়াৰ পিছতে তোমালোকৰ মোবাইল যিটো লক আছে লকটো তোমাক খুলিব দিব। তুমি লকটো খুলি ল'বা। খুলি লোৱাৰ পিছত তোমালোকে দেখিবলৈ পাবা যে এনেকুৱা ধৰণে অলপমান লোডিং ল'ব। লোড লোৱাৰ পিছত তোমালোকে কি কৰিবা, এনেকুৱা ধৰণে আকৌ এখন ইণ্টাৰফেচ খুলিব। ইয়াত দেখিবলৈ পাইছে যিটো মোবাইল তোমাৰ ধৰা হ'ল লাগি আছে ডিভাইচ, যি ডিভাইচত এইটো মোৰ লাগি আছে ৰেডমি ডিভাইচত, ৰেডমি 7ত লাগি আছে। তাৰপিছত কি কৰিবা, ট্ৰাই ইট নাও বুলি আছে, ট্ৰাই ইট নাওত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত দেখিবলৈ পাবা যে আকৌ অলপমান এনেকুৱা ধৰণে আহিব। অহাৰ পিছত তোমালোকে দেখিবলৈ পাইছে ইয়াছ ক্লিক কৰিবা দেই। ডিভাইচ এণ্ড্ৰইড হয় মোৰ নিয়াৰ এনেকুৱা এইবোৰ লিখা আছে, তোমালোকে ইয়াছ কৰি দিবা। ইয়াছ কৰাৰ পিছত দেখিবলৈ পাবা যে এনেকুৱা ধৰণে এখন এনেকৈ অহাৰ পিছত তোমালোকে দেখিবলৈ পাবা ইয়াত তোমালোকৰ যিটো মোবাইল নাম্বাৰত লাগি আছিল ইউটিউব চেনেলটো, সেই মোবাইল নাম্বাৰটো তুমি ইয়াত বহুৱাই ল'বা বা অলৰেডি নিজে নিজে আহে। তাৰপিছত তোমালোকে চিলেক্ট কৰি ল'বা টেক্সট মেছেজ বুলি। টেক্সট মেছেজটো চিলেক্ট কৰাৰ পিছত তোমালোকক এটা অফিচৰ পৰা এটা মেছেজ দিব। টেক্সট মেছেজ চিলেক্ট কৰাৰ পিছত তোমালোকে ইয়াত দেখিবলৈ চেণ্ডত ক্লিক কৰি দিবা। চেণ্ডত ক্লিক কৰাৰ লগে লগে তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ মোবাইল এটা মেছেজ OTP দিব। OTPটো তোমালোকে কি কৰিবা, মই দেখিবলৈ পাইছোঁ মই চেণ্ড ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত তোমাৰ দেখিবলৈ পাবা যে মোৰ তাত ইয়াত এটা মোৰ আহিব এটা OTP। OTPটো আহি গ'ল মোৰ অলৰেডি আহি গ'ল। OTPটো মই ইয়াত বহুৱাই ল'ম। বহুৱাই লৈ ডান কৰি দিম। OTPটো বহুৱাই লওঁ। পোনপ্ৰথমতে কি কি বিল দিলে চাই লওঁ। অলৰেডি মোৰ OTPটো হৈ গ'ল। OTPটো এতিয়া মই কি কৰোঁ, টাৰ্ণ আউট কৰি ক্লিক কৰি দিম। টাৰ্ণ অন কৰি দিলোঁ। অন কৰাৰ পিছত দেখিবলৈ পাইছে যে মোৰ ৰাইট হৈ গৈছে যে টু ষ্টেপ ভেৰিফিকেশ্যন অলৰেডি ক্লিয়াৰ হৈ গ'ল মোৰ। হৈ যোৱাৰ পিছত তোমালোকক দেখিবলৈ পাবা যে এনেকুৱা ধৰণে আকৌ এখন ইণ্টাৰফেচ খুলিব। তোমালোকৰ কি ডিভাইচত তোমালোকৰ কানেক্টিং হৈছিল। মোৰ যে পোনপ্ৰথমতে হৈছিল লাইভ মোবাইলটো যিটো মোৰ আগত আছিল, সেইটো মোবাইল মোৰ ডিভাইচ কানেক্টেড হৈছে কণ্ট্ৰল। তাৰপিছত এতিয়া লাগিছে যে ৰেডমি 7ত। তোমালোকে এনেকুৱা ধৰণে কৰি ল'বা। কৰি লোৱাৰ পিছত তোমালোকৰ চেনেলটো বহুত ভাল হ'ব, চিকিউৰিটি থাকিব। কোনে তোমাৰ চেনেলটো কোনো হেক বা কিবা কিবি কৰিব নোৱাৰিব। বহুত চিকিউৰিটি হৈ গ'ল। দেখিবলৈ পাইছে মোৰ চিকিউৰিটি হৈ গ'ল। আজি ভিডিঅ'টো মোৰ এইখিনি আছিল। তোমালোকক যদি ভাল পালা, নতুন ইউটিউবাৰ বহুতো উঠি আহিছে, সেই সকলক অলপমান জানিবৰ কাৰণে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিবা। আজিলৈ বাই বাই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।